এতিয়া আমি লাঞ্চ কৰিলোঁ। মোৰ লগত আছে অনিমেশ দা, সুব্ৰত দা। কি ক'ব সুব্ৰত দা? আমাৰ চিৰিয়েলত এক্টিং কৰি আছে মায়াবিনীত। কি ক'ব? মায়াবিনীত সকলোতকৈ মই পিছতকৈ আহিছোঁ আৰু সকলোৱে খুব ধুনীয়াকৈ আদৰে মৰমে মোক আঁকোৱালি লৈছে। আপোনালোকেও চাগে ভাল পাইছে মই যি কৰিছোঁ। আৰু হয়, ভাল লাগে কেতিয়াবা যে মোৰ নামটোতকৈ এটা কেৰেক্টাৰ দি মাতে, কেতিয়াবা ৰাস্তাত মাতে। তেতিয়া নিজৰ কামটোৱে যেতিয়া নিজৰ নাম হয় তাতকৈ সুখ একো নহয়। আৰু সেয়াই খুব ধুনীয়া কৰিছে। আজি অলপ গৰম হৈছে অলপ তাকে, সেইকাৰণে ডাইৰেক্টৰে আমাক অকণমান ৰিলিজ দিছে। সেইকাৰণে অকণমান এয়া অলপ এনেকুৱা হৈ আছোঁ। তাকে ৰঞ্জিতৰ নতুন চেনেল হয়, সকলোৱে চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ৰেঙনিৰ প্ৰায়ভাগ চিৰিয়েলৰ বিষয়ে এখেতৰ পৰাই আপোনালোকে গম পাই থাকিব। আৰু আমাৰ এই অনিমেশ দাই আমাৰ মায়াবিনী চিৰিয়েলৰ কেৰেক্টাৰ ট'টেলি বেলেগ। পৱন দাই মানে কেৰেক্টাৰটো বেলেগ বনাই দিছে একদম। আৰু আহি আছে টুইষ্ট, নতুন টুইষ্ট চাই থাকিব। বৰ্তমান যেনেকৈ চাই আছে তাতকৈ বেছিকৈ চাব, তেতিয়াহে মানে বুজি পাব আমাৰ মায়াবিনীৰ মেইন ষ্টৰিটো। তেতিয়াহ'লে দাদা বাই বাই। আৰু নতুন ভিডিঅ' আমি আনিম, দাদাৰ লগত ইণ্টাৰভিউ কৰিম, দুদিনমান দেৰিকৈ কৰিম, চাই থাকিব। মেডাম ইয়াত বহি আছে। মেডাম কেনেকুৱা গৰমৰ অনুভৱটো কওকচোন আজি অলপ। গৰম ইয়াত, সেইটো কাৰণে ইয়াত বহি আছোঁ আৰু অলপ টাইম ৰেষ্ট লৈছোঁ। তাৰপিছত আমাৰ আউটডোৰ শ্বুটিং আছে, তাত আমি ওলাই যাম। তেতিয়াহ'লে মেডামৰ লগত বেছি কথা নাপাতোঁ। মেডাম পোহৰ পৰিছে, মেডাম অকণমান ৰেষ্ট লওক। এতিয়া এজন বিশেষ ব্যক্তিৰ ওচৰত আহিম, আপোনালোকে চাই থাকক। ব্যক্তিজনৰ আজি হেপী বাৰ্থডে। এয়া আমাৰ মাজত ৰাণাদা, ৰাণাগুণ্ডা দাদাও শুই আছে, অকণমান মানে ৰেষ্ট লৈ আছে। দাদা কি ক'ব মায়াবিনীৰ কথা অকণমান কৈ দিয়ক আমাক। মায়াবিনীৰ পৰা এতিয়া বহুতে মোক চিনি পালে। বিকি বুলি নহয়, ৰাণা বুলি এতিয়া বহুতে মাতে মোক। মানে বিকি নামটো গুচি গ'ল, বিকি নামটো কৈ এতিয়া ৰাণা বুলি আহা, আৰু সেইটোৱে ভাল লাগিছে। মানে কেৰেক্টাৰটোৱে যে মোৰ নাম হৈ গৈছে, সেইটোৱে ভাল লাগিছে এতিয়া। থেংক ইউ টু মায়াবিনী। এতিয়া আমাৰ বাৰ্থডে চেলিব্ৰেশ্যন চলি আছে ৰাণাদাৰ।